নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই ভূপালী বাইদেৱে কৈছোঁ। আজি মই তোমালোকক প্ৰথম শ্ৰেণীৰ প্ৰথম পাঠৰ 12 নম্বৰ পৃষ্ঠাৰ পৰা বুজাই দিম। যিহেতু আগৰ ভিডিঅ'টোত মই আগৰখিনি তোমালোকক কৈ দিছোঁৱে, আশা কৰোঁ তোমালোকে পঢ়ি লৈছা। তো এতিয়া আমি আৰম্ভ কৰিছোঁ। ইয়াতে আমাৰ 12 পৃষ্ঠাত প্ৰথম দিছে যে উদাহৰণত দেখুওৱাৰ দৰে শব্দ কোৱা। ইয়াতে উদাহৰণ দিছে ব আৰু ব, ক, ৰ, ল, অ, খ, আ। তোমালোকে দেখিব পাৰিছা যে বলেৰে কি শব্দ গঠন কৰিব পাৰি। ব দি ইয়াতে দিছে উদাহৰণস্বৰূপে বল, বল, বগৰী, বগৰী, বগলী, বগলী। ঠিক তেনেকৈ তোমালোকক বাকী কেইটা আখৰেৰে শব্দ গঠন কৰিবলৈ দিছে। ইয়াতে দিছে ক। ক দি কি হ'ব? কল, কল। আৰু ক দি লিখিব পাৰি কলম, কলম, কমলা, কমলা। ঠিক তেনেকৈ ইয়াতে ৰ দি লিখিব লাগিব তোমালোকে, ল দি লিখিব লাগিব, অ দি লিখিব লাগিব, খ দি লিখিব লাগিব আৰু আ দি লিখিব লাগিব। যিহেতু ইয়াতে ছোৱালীজনীৰ ছবি এটা দি থৈছে, গতিকে ইয়াতে তোমালোকক লিখি দিবলৈ তেনেকুৱা ঠাই নাই, সেয়ে মই এখন খাতাত লিখি দিছোঁ, তোমালোকে চাই ল'বা। উদাহৰণত দেখুওৱাৰ দৰে শব্দ কোৱা। উদাহৰণ বটো তোমালোকক কিতাপত দিয়াই আছে, কটোও মই তোমালোকক কৈয়ে দিলোঁ, কল, কলম, কমলা। ঠিক তেনেকৈ ৰ দি হ'ব তোমালোকৰ ৰবৰ। মই ইয়াতে ৰবৰ লিখিছোঁ, ৰবৰ, ৰথ, ৰথ, ৰছী, ৰছী। ঠিক তেনেকৈ ল দি লৰ, লতা, লাখুটি, অ